হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো এয়া দেখিছে, আজি মই একদম পুৰা চেকিঙত লাগি আছোঁ। মানে আজি ফাইনেলি আমাৰ ঘৰত যোৱা দিনটো আহি গ'ল। গতিকে ভিডিঅ'টো আপোনালোকে সকলোৱে চাই যাব, আমাৰ জাৰ্নিটো কেনেকুৱা হয়। আজি আমাৰ ৰাতি 10টা বজাত ট্ৰেইন আছে, গতিকে অলপ সোনকালে ভাত বনাই খাই লৈ আমি ৰেডি হৈ লওঁ। এতিয়া মই ভাত বনাবৰ কাৰণে আহিছোঁ। তো বেগ বেছি নাই আমাৰ, দুখনে, এখন আৰু ট্ৰলি এখন। সেয়ে আৰু যাওঁ ঘৰলৈ বিহু বুলি। আমি ষ্টেচন আহি পালোঁ এতিয়া। 10টা বজা নাই, টাইম আছে আৰু। এতিয়া আছোঁ ইয়াতে ষ্টেচনত। আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ। বহি আছোঁ এতিয়া ষ্টেচনত। এতিয়াও দেৰি আছে। এতিয়া কেইটা হ'ল তাই? 9:30 মান। আচলতে মই পাব্লিক প্লেচত ইমানকৈ বকিব নোৱাৰোঁ, মানে নতুনকৈ ব্লগিং ষ্টাৰ্ট কৰিছোঁতো, লাজ লাগে মানে। তো মানুহ নোহোৱা ঠাইত অকণমান বহি লৈছোঁ। এতিয়া ইয়াৰ পৰা অকণমান জনাইছোঁ আপোনালোকক আপডেটখিনি। ট্ৰেইন ষ্টাৰ্ট দিছে, এতিয়া গৈ আছোঁ। ইপিনে মোৰ বিচনা ৰেডি হৈ গ'ল আৰু এইফালে ঠিক কৰি আছে। গৈ আছোঁ এতিয়া। অকণমান দেৰিকৈ শুমেই আৰু এতিয়া। ট্ৰেইনখন চাগে 8টা, 8:30 মানত গুৱাহাটী গৈ পাব। বাছত উঠিলোঁ। ট্ৰেইনৰ পৰা নামি অকণমান টাইম হ'ল। এতিয়া বাছত উঠিছোঁ। এতিয়া যাই পাওঁতে দেৰি হ'ব, 4টামান হ'ব চাগে ঘৰ পাওঁতে। অৱস্থা বহুত বেয়া হৈ গৈছে একদম। কালি ৰাতিৰ পৰা জাৰ্ণি কৰি এতিয়া বহুত দূৰ আছে ঘৰ পাবৰ কাৰণে। আপোনালোকক একেবাৰে মই ঘৰত গৈ লগ পাই আছোঁ। তো ফাইনেলি মই ঘৰ আহি পালোঁ। আহোঁতে দেৰি হ'ল, 5টামান বাজিল চাগে। আহি পেলাই গা পা ধুলোঁ। দেখিছে মই এতিয়াও চুলিৰ কাপোৰ খোলাই নাই, এনেকৈ আছোঁ। এতিয়া চাহ বনাই দিলোঁ চবকে। এতিয়া ময়ো খাই লওঁ অকণমান চাহ। আৰু বাহিৰত আইতাহঁতে পিঠা বনাই আছে, দেখুৱাই আছোঁ আপোনালোকক অকণমান দেৰিকৈ। আৰু আজিতো উৰুকা হয়, গতিকে ৰাতি ঘৰত খানা আছে। সেইবিলাকক দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো চাই যাব কণ্টিনিউ। আৰু কেইদিনমান পিছত আকৌ কেইটামান ধামাকা ভিডিঅ' আহি আছে, গতিকে আপোনালোকে ভিডিঅ'বিলাক প্লিজ চাই যাব।
আজি আমাৰ স্পেচিয়েল চেফ হাই কৈ দিয়া হাই হাই আৰু আমাৰ সেকেন্ড স্পেচিয়েল চেফ আইতা আইতা হাই কৈ দিও হাই আৰু ইয়াতে হ'ব আজি আমাৰ তৰকাৰী এইফালে আছে মাংস না নিবি আমাৰ কেৰাহীত মাংস পৰি গ'ল মাংসৰ ক্ষেত্ৰত আপোনাৰ মন্তব্য কি মন্তব্য মাংস বনোৱাৰ মন্তব্য কেনেকুৱা লাগি আছে ঘৰত আহি মাংস বনাই আইতা ভাল হ'ব হা আজি মা কি বনাইছে বিহুত কিছু বানা নাই কিয় অ নেহা তই কি খেলাত প্ৰাইজ পাইছা দৌৰা-দৌৰি কমলা খাটা কেনেকৈ খেলাই ৰে পাহৰি গ'লো মই কিয় কেনেকৈ খেলাইছিল দড়িটা বান্ধি দিছে কমলাটা খাবা গৈছে তই ফাৰ্ষ্ট হৈছে না সেকেন্ড হৈছা সেকেন্ড তই মানে নেহা হাই কৰি দে হাই কৰি দে